এজন মানুহৰ অভ্যাস আৰু কৰ্মই সেই মানুহজনৰ ভৱিষ্যতটো ডিসাইড কৰে যদি সময় থাকোতে আপুনি আপোনাৰ বেয়া অভ্যাসটো হলনি নকৰে তেনেহলে সেই বেয়া অভ্যাসটোৱে আপোনাক বিপদত পেলাব পাৰে কিন্তু মই আজি 5টা এনেকুৱা অভ্যাসৰ কথা কম যিটো বেলেগৰ বাবে বেয়া আৰু ঘিননীয় হ'ব পাৰে কিন্তু আপোনাৰ বাবে আৰু আপোনাৰ স্বাস্থ্যৰ বাবে ভাল তো বন্ধুসকল স্বাগতম জনাইছোঁ জিজি ফেক্টৰ আকৌ এটা নতুন ভিডিঅ' লৈ ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহলে লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আমেজিং ফেক্ট জানিবলৈ আৰু শিকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব তো আহক ভিডিঅ'টো উপভোগ কৰোঁ বন্ধুসকল যেতিয়া পেচাব কৰাৰ কথা আহে তেতিয়া টয়লেটৰ বাহিৰে আৰু দুটা ফেভৰেট ঠাই হৈছে বাথৰুম আৰু সুইমিং পুলৰ কথাটো মই ক'বলৈ নাযাওঁ কিন্তু বাথৰুমত গা ধুই পেচাব কৰাটো আপোনাৰ বাবে ভাল হয় আপুনি ঠিকেই শুনিছে গা ধুই থাকোঁতে যদি আপুনি পেচাব কৰে তেন্তে আপোনাৰ পেচাবত থকা ইউৰিক এচিড আপোনাৰ ভৰিত পৰে আৰু এই এচিডে আপোনাৰ ভৰিত থকা ইনফেকশ্যন কৰা বীজাণুসমূহ মাৰি পেলায় আৰু আপোনাৰ ভৰিখনক ইনফেকশ্যন হোৱাৰ পৰা বচায় বন্ধুসকল আপুনি হয়তো দেখিছে টেনচনৰ বা ভয়ৰ সময়ত কিছুমান মানুহে নিজৰ নখখন কামুৰি থাকে আপুনি নিজেও হয়তো এনেকুৱা কেতিয়াবা কৰিছে এনেকুৱা কৰা দেখিলে আমি কওঁ যে এনেকুৱা কৰাটো আমাৰ স্বাস্থ্যৰ বাবে ভাল নহয় কাৰণ নখৰ ভিতৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া আৰু লেতেৰা বস্তু সোমাই থাকে কিন্তু কিছু সংখ্যক বিজ্ঞানীকে কয় যে এনেকুৱা কৰাটো বেয়া নহয় কাৰণ এনেকুৱা কৰিলে যিটো বেক্টেৰিয়া আপোনাৰ শৰীৰৰ ভিতৰলৈ যাব তাৰ লগত যুঁজিব পৰা চেল আমাৰ ইমিউন সিস্টেমে তৈয়াৰ কৰি ল'ব আৰু নেক্সট টাইম যেতিয়া এনেকুৱা বেক্টেৰিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া তাৰ লগত যুঁজিব পৰা চেল আমাৰ শৰীৰত আগতীয়াকৈ থাকে আৰু ই আমাৰ ইমিউন সিস্টেমটো আৰু বেছি শক্তিশালী কৰি তোলে আমেজিং নহয় জানো বন্ধুসকল শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে যিসকলে এই কথাষাৰ ফলো নকৰি দেৰিলৈকে শুই থাকে তেওঁলোকক আমি এলেহুৱা কামচোৰ এনেকুৱা ধৰণৰ নাম দিওঁ নহয় জানো কিন্তু সাইন্টিষ্টসকলৰ মতে দেৰিলৈকে শুই থকাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল হয় যেতিয়া আপুনি ৰাতিপুৱা সোনকালে উঠাৰ বিপৰীতে নিজৰ ইচ্ছা অনুযায়ী শুই উঠে তেতিয়া আমাৰ খাদ্য হজম হোৱা প্ৰক্ৰিয়াটো ভাল হয় আৰু আমাৰ মগজুটো বেছি সক্ৰিয় আৰু ফ্ৰেছ হয় এয়াই নহয় ইয়াৰ পৰা আপোনাৰ শৰীৰত ষ্ট্ৰেছ হৰমনৰ মাত্ৰা কম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ওজনটো কণ্ট্ৰলত থাকিব আৰু আপোনাৰ ডায়েবেটিছৰ দৰে বেমাৰ নহয় এতিয়াৰে পৰা আপুনি যদি দেৰিলৈকে শুই ভাল পায় আৰু আপোনাকো যদি কোনোবাই গালি দিয়ে তেনেহলে আপুনি এই ভিডিঅ'টো দেখাই দিব পাৰিব আমেজিং নহয় জানো বন্ধুসকল আপুনি আপোনাৰ ৰুমটো লেতেৰা আৰু খেলিমেলিকৈ ৰাখে নেকি যাৰ বাবে আপুনি মা দেউতাৰ পৰা গালি শুনিব লগা হয় এতিয়াৰে পৰা আপোনাক যদি কোনোবাই ৰুম বেয়া কৰি ৰখাৰ বাবে কিবা কয় তেনেহলে আপুনি তাৰ উত্তৰ দিব পাৰিব হয় সাইন্টিষ্টসকলৰ মতে যিজন ব্যক্তিৰ মগজুত বহুত ক্ৰিয়েটিভিটি সোমাই থাকে তেওঁলোকে নিজৰ ৰুমটো পৰিপাটি নকৰাকৈ ৰাখে আৰু ইয়াৰ উপৰিও আপুনি যদি এটা লেতেৰা ৰুমত থাকে তেনেহলে আপোনাৰ ইমিউন সিস্টেমটো বেলেগতকৈ বেছি শক্তিশালী হয় আৰু আপোনাৰ এলাৰ্জিৰ দৰে প্ৰব্লেম নহয় বন্ধুসকল কোনো এজন ব্যক্তিয়ে যদি বেছি গালি দিয়ে তেতিয়া আমি তেওঁক বেয়া বুলি কওঁ গালি দিয়া অভ্যাসটো কোনো ভাল বুলি ক'ব নিবিচাৰে কাৰণ গালি দিয়াটো ৰেছপেক্ট নকৰাটো বুজায় কিন্তু কিছু সংখ্যক বিজ্ঞানীকৰ মতে গালি দিয়াটো আপোনাৰ সাইকোলজিকেল হেল্থৰ বাবে ভাল হয় এটা পৰীক্ষাত মানুহৰ দুটা গ্ৰুপ বনাইছিল আৰু দুইটা গ্ৰুপৰ মানুহক সমান প্ৰকাৰৰ কষ্ট দিছিল আৰু পৰীক্ষণৰ শেষত তেওঁলোকে কিমান কষ্ট পাইছিল তাক 1ৰ পৰা 10ৰ ভিতৰত নাম্বাৰ দিবৰ বাবে কোৱা হৈছিল এটা গ্ৰুপক কষ্ট পালেও একো মাত নামাতিব কোৱা হৈছিল আৰু আনটো গ্ৰুপক যিমান মন যায় সিমান গালি দিব কোৱা হৈছিল এই পৰীক্ষণত পোৱা গ'ল যে গালি দিয়া গ্ৰুপটোৱে সেম কষ্টক কম নাম্বাৰ দিছিল আৰু মনে মনে থকা গ্ৰুপটোৱে তাক বেছি নম্বৰ দিছিল ইয়াৰ পৰা গম পোৱা গ'ল যে গালি দিলে আপোনাৰ কষ্টটো কম হয় আৰু ই আপোনাৰ ষ্ট্ৰেছটো কমত সহায় কৰে বন্ধুসকল আপুনি এই ফেক্টৰ বিষয়ে আগতে গম পাইছিল নে কমেণ্ট কৰি জনাবচোন তেনেহ'লে বন্ধুসকল আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্টৰ সৈতে তেতিয়ালৈকে বাই